যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহলে আমাৰ চেনেল টেকনিকেল কৃতম টিভিক সাবস্ক্ৰাইব কৰক আৰু তাৰ কাষত ওলোৱা বেল আইকনটো প্লিজ ক্লিক কৰি দিব আৰু আমাৰ নতুন ভিডিঅ'বোৰ পাবলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকক ধন্যবাদ कभी जो तुम सोचो कि तुम ये देखो अरे कितना मुझको तुमसे আই কোৱা চানা বে হা কোনে ৰাতিপুৱাই মৰি থৈ গ'লে ইয়াত চালা যতে হাগি হাগি প্ৰদূষণ কৰি পেলাইছে দেই চব অসমখন শেষ কৰি পেলাইছে হে লেতেৰা নম্বৰ 1 ঠাই কোনে হাগিলে ঠিক চালা ইহঁতৰ কাৰণে অসমত শেষ হৈ গৈছে মোদীয়ে ইনে পেপাৰ পত্ৰ টিভি ইনে এইবিলাক স্বচ্ছ ভাৰত অভিযান দি আছে চালা এনে মোদীয়ে এয়া দি আছে হে স্বচ্ছ ভাৰত অভিযান ইয়াক পালে কেনেকুৱা দিম ইয়াক সেইটোতো দিবই লাগে কিন্তু চা না অসমৰ গোটেই সোপা মানুহ একে এইবিলাক কৰিও লাভ নাই আছো আগত যাওঁ বচোন ধম দেখুৱাই দিয়া হ'ল বৰ পেটটো ধুনীয়া লাগি গৈছে দেই এইকেইটাকে আছো দাদা ৰহচোন কথা এটা শুনা এখন কি হে চবতে হাগি হাগি থৈ দিছে ইমান ইমান লেতেৰা নে হাগি দিছে ন আপোনালোকে হাগৰ কথা কি কথা কয় হে আৰু ইয়াত য'তে লেতেৰা চেতেৰা বেয়া লাগিছে নহয় আমি দেখিছো কিয় টেনশ্যন হ'ব লাগে আপোনালোকে বেয়া লাগিছে না আপুনি হাগি দিয়ক আপোনাৰ বেয়া নহয় হৈ যাব গম পাইছে আমি এনেকুৱা মানুহ নহয় হে কি কৰে আৰে প্ৰধানমন্ত্ৰীয়ে দেখিছেনে নাই চবতে স্বচ্ছ ভাৰত অভিযান চলাই আছে আৰু বোলে কি আমি চবতে কি হেৰি ৰাখিব লাগিব নেকি আমি কি নাহাগিম নেকি চাওকচোন এইখিনিত কোনে হাগি থৈছে আপুনি ক'ব পাৰিবনে ইয়াক পালে এনেকুৱা পিটন দিব লাগিব নহয় কি সঁচা পিটন দিবি কোনে হাগিলে মই হাগিলো মোক কিবা কৰিবি কি কৰিবি মোৰ মাটি মই হাগিছো দম নিদিবি আপুনি ইয়াত হাগিছে কিয় নহ'লে মাটি চাটি প্ৰদূষণ নহয় নেকি আপোনাৰ প্ৰদূষণ আমি বেলেগৰ পৰা আহিছো বুলি বেলেগৰ জগাই নহয় কি দম নিদিব হা মোৰ মাটি মই হাগিছো মোৰ মন গ'লে মই তাত যি কৈ দিম কাজিয়া চাজিয়া নালাগে কিন্তু কাজিয়া লাগিলে কিন্তু আপুনি মৰি যাব কি মই চাই নাজানো মোৰ মাটি আপুনি দম নিদিব হা বেছি কথা হেই দম নিদিবি হা লাষ্ট পানী দিছো দম নিদিবি আবে মোক মাৰিছে বে মোক মাৰিলি বে কি কৰা যায় সেইবিলাক ফালি পেলা আজি বাৰ হাগিবি নাই নাগু ঘৰত শৌচালয় বনাবি নবনা পইচা নাই বনাব চালা ইয়াত হাগিব পাওঁ চালা হাত বহি মানুহে ভগৱানে কিয় দিছে চালা কাম কৰিব নোৱাৰ কাম কৰিব ভাৰতখন অকণমান ভালে থাকিব আমাৰ বুজিছে হ'ব ৰাতিপুৱা মই তাত নাহাগো লেট্ৰিন বনাই ল'ম আৰু আমি ক্ষমা কৰি দিব ঠিক আছে চৰি যাব হে আজিৰপৰা হ'ব মোৰ চেণ্ডেলটো বিচাৰি লওঁ নমস্কাৰ আমি এই ভিডিঅ'টোৰ দ্বাৰা এটা মানে মেছেজ দিব বিচাৰিলোঁ যে আমাৰ অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে লেতেৰা আৱৰ্জনা জমা হৈ আছে আৰু আপোনালোকেতো জানেই মোদীয়ে কিমান চেষ্টা কৰি আছে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে আমি এটা মেছেজ দিব বিচাৰিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও অসমখনক যাতে চাফা কৰে আপোনালোকে যাতে আমাৰ গোটেই অসমখনক যাতে সম্পূৰ্ণভাৱে চাফা কৰি ৰাখে নিজৰ ঠাইৰ লগতে ৰাজহুৱা স্থানবিলাক সকলো সময়তে চাফা কৰি ৰাখিবলৈ যত্ন কৰক আমি যিমান পাৰোঁ চেষ্টা কৰিম তাৰ বাবে আমাৰ এটা ভিডিঅ' সাধাৰণ সৰু ভিডিঅ' এটা বনাই আমি আপোনালোকে এইটো মেছেজ দিব বিচাৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাগে ভাল লাগিব সেইটোৱে আশা লগতে আপোনালোকে নিজৰ ঠাইখিনি সদায় পৰিষ্কাৰ ৰাখিব ধন্যবাদ ভিডিঅ'টো ভাল পালে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব